নমস্কাৰ বন্ধুসকল, কুলদীপ চুলাবলৈ আকৌ এবাৰ আদৰণি জনাইছোঁ। আজি ব্লগটো অলপ ধামাকা হ'ব, কাৰণ আজি যাম ভালুকপুঙলৈ আৰু তেজপুৰৰ পৰা ভালুকপুঙৰ প্ৰায় 60-70 কিলোমিটাৰমান হ'ব। তো ব্লগটো চাই যাওক আৰু নাচলৈ এনজয় কৰক। ব'লক ব্লগটো আৰম্ভ কৰক। আৰু এতিয়া আমি আছোঁ মিছন চাৰিআলিত। মিছন চাৰিআলিৰ পৰা যাম ভালুকপুং ডাইৰেক্ট। তো আমি যাম তেজপুৰৰ পৰা ভালুকপুঙলৈ। এতিয়া গুগল মেপ উলিয়াই দিছোঁ। গুগল মেপত 55 কিলোমিটাৰ দেখুৱাইছে। তো ব'লক সোনকালে ৰাইডটো আৰম্ভ কৰোঁ। তো এতিয়া আমি ৰখি আছোঁ অকণ তেল ডিপুৰ ওচৰত, কাৰণ এই লগৰকেইজনে তেল ভৰাব গৈছে। তেলটো ভৰাই লওক। তেলটো ভৰাই আছে আৰু আমি ইয়াৰ পৰা ডাইৰেক্ট যাম বালিপৰা আগলৈ চাগে অলপ ৰখিম। তাৰপিছত তাৰপৰা পূৰা ভালুকপুং যাম আৰু নামেৰি যদি পাৰোঁ তেতিয়া নামেৰিত ৰখিম, কিন্তু এতিয়া চাই লওঁ। তো ব্লগটো চাই যাওক, লাষ্টলৈকে চাওক। তো সেয়া তেজপুৰ এয়াৰপৰ্টৰ চাইনবোৰ্ড লগা আছে, মানে এই ৰাস্তাটো দি তেজপুৰ এয়াৰপৰ্টলৈ যাব পাৰি। এইটো চাওক ৰাস্তাটো। তেজপুৰ এয়াৰপৰ্টলৈ যাবলৈ হ'লে এইটো ৰাস্তা দিয়ে যাব লাগিব। I have a dream, that's all I need. I'll make it happen with some work and belief. তো এতিয়া পাইছোঁ চাইডৰ আৰু চাইডত অলপ ৰখিছোঁ। তাৰপিছত ইয়াৰ পৰা নামেৰিত চাগে অলপ ৰখিম আৰু নামেৰিত ৰখি পেলাই ডাইৰেক্ট ভালুকপুং যাম। আৰু এইখন চাইডৰ চাই লওক। তো ব'লক ইয়াৰ পৰা ডাইৰেক্ট নামেৰি যাওঁ আৰু নামেৰিত ৰখিম। Ladies know that I'm sinning, and this is just the beginning. I'm closing in the night inning, there ain't no point in resisting. Living life like a dream, live it right, that's the thing. Every night got a team, I've been tied to the scene. Out on stage, here I'm scream, okay, it's a dream. And I pray as a team, one day it'll be me. If I want it, then I get it. Head down, don't regret it. Push myself to the limit if I play it. And I pray as a team, one day it'll be me. If I want it, then I get it. Head down, don't regret it. Push myself to the limit if I play it. তো বন্ধুসকল এতিয়া পালোহি নামেৰি, আৰু সেয়া চাওক। তো এইফালে নামেৰি আৰু নামেৰি ইকো কেম্প যাব পাৰি। আৰু এতিয়া আমি নামেৰিলৈ নাযাওঁ, এতিয়া আমি ভালুকপুং যাম। এতিয়া অকণমান ৰখিছোঁ ইয়াত, আৰু ৰখি পেলাই ইয়াৰ পৰা ডাইৰেক্ট যাম। আৰু এতিয়া মোৰ লগত আছে বন্দন আৰু মই গৈ আছোঁ, আৰু লগৰ 4জন আছে। তো সিহঁতে আগুৱাই গৈছে। তো এইফালে পূৰা হাবি জংঘল। তো এইখিনি হৈছে নামেৰি জেগা, আৰু নামেৰিৰ পৰা আমি আগলৈ গৈ আছোঁ ভালুকপুঙলৈ। নামেৰি জেগাখিনি পূৰা এইফালে জংঘল আছে। তো এইটো জেগা চাওক, এটা মজা জেগা। তো ভালুকপুং আহিলে এই জেগাটো পাব। আৰু চাওক ভিউটো চাওক। তো বহুত মজা লাগিছে, পূৰা আল্টিমেট ভিউ। ব'লক এতিয়া ভালুকপুং যাওঁ। ভালুকপুঙলৈ 2-3 কিলোমিটাৰমান বাকী আছে। सोचा नहीं 2 बार इन शहरों की गिरफ्त से भगा मैं। एक गहरी सांस लेकर सब भूला भाई, जादू सा है कुछ इस हवा में। झंझट से दूर हूँ, पड़ोसी की पीटी नहीं सुनी आज। जो करो जो करना नहीं डरना, कुछ अभी भी सोचे क्या सोचे की दुनिया। रहने दो या जाना मुझे घर नहीं, इनको विचारों की है जड़ वही। ये जो चमके तारे मेरे पे पूरी रात है, प्रकृति साथ है वो। जो करीब पास नहीं हम गरीब बात में, फिर भी जी चारी ए। अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे छुपी रात। इन पहाड़ों के चमकता झीलों जैसे तारे लाख इन फिजाओं में लपक। তো ইয়াত পাইছোঁ ভালুকপুং, আৰু তললৈ যাব লাগিব, নদী পাৰলৈ যাবলৈ, পিকনিক স্পটলৈ যাবলৈ তলেদি যাব লাগিব। তো আমি যাম। তো তলত যোৱাৰ আগতে এটা ভিউ দেখুৱাই আছোঁ। এইটো চাওক ভিউ।
কেমেৰাত ইমান হেৰি জাষ্টিফাই নকৰিব, কিন্তু ভিউটো বহুত মজা। আৰু ব'লক এতিয়া তললৈ যাওঁ, পুৰা ভালকৈ দেখুৱাই আছোঁ তলৰ পৰা। তললৈ গৈ আছোঁ এতিয়া নদীৰ পাৰলৈ। তো সেইফালে গল্ডেন লাংগুৰ আছে, ৰেয়াৰ স্পেচিছ হয় এটা। আমি দেখিলোঁ, কিন্তু কেমেৰাত ইমান ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ, গুচি গ'লগৈ। তো এতিয়া আমি গৈ আছোঁ নদীৰ পাৰলৈ। আৰু সেইটো চাওক ৰাস্তা। তো ভালুকপুঙৰ পিকনিক স্পটৰ যোনটো ভিউ, সেইটো বহুত মজা, আপোনালোকক দেখুৱাম। আৰু সেইটো যোন অহা নাই আহিব পাৰে, বহুত ধুনীয়া জেগা এইটো। তো মই যোৱা বছৰ আহিছিলোঁ 2019ত। তো আকৌ এবাৰ অহা হ'ল এবছৰৰ পাছত। তো ভাল লাগে, যি নহওক পুৰা প্ৰাকৃতিক পৰিৱেশ। তো এইটো চাওক ভালুকপুঙৰ মেইন পিকনিকৰ স্পট। আৰু জেগাটো চাওক, কিন্তু ইয়াৰ এটা বহুত বেয়া বস্তু দেখুৱাই পাই আছোঁ। ইয়াত মানে শিলৰ হেৰিত বহুত প্লাষ্টিক বা এনেকুৱা পলিউশ্যন কৰিব পৰা বস্তু মানে পূৰা পৰি আছে, সেইকাৰণে অলপ বেয়া লাগিছে। তো এয়া চাওক, প্লাষ্টিক, পলিথিন। তো এইটো কাৰণে অলপ বেয়া লাগিছে। বাকী জেগাটো বহুত ধুনীয়া। আৰু ব্লগটো ইমানলৈকে চাইছোঁ যদি লাইক কৰক, শ্বেয়াৰ কৰক। তো এতিয়া কিবা এটা খাই পেলাই ঘৰলৈ যাওঁ। তো আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। তো ব্লগটো ভাল লাগি যদি লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব নাই কৰা যদি কৰি লওক ছাবস্ক্ৰাইব। তো নেক্সট ব্লগত লগ পাম। টিল দেন, বাই বাই।